আপুনি কৰ্মহীন নেকি? আপুনি কিবা কৰিম বুলি ভাবিছে নেকি? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। আজি শুনাম গৰু পুহি সফল হোৱা এজন ব্যক্তিৰ কাহিনী। স্থান কাছকাটি। কাছকাটি এজন ব্যক্তিয়ে উন্নত প্ৰজাতিৰ এহাল গৰু পুহি উন্নতিৰ দিশে আগবাঢ়িছে। যদি আপুনিও কৰ্মহীন আৰু কিবা কৰিম বুলি ভাবিছে তেন্তে আপুনি যোগাযোগ কৰি আপুনি কৰিব পাৰে এনে ব্যৱসায়। মুকলি কৰিব পাৰে নিজেই নিজৰ উপাৰ্জনৰ পথ। অৱশ্যে এই ক্ষেত্ৰত কিছু অভিজ্ঞতাৰ প্ৰয়োজন আছে। আপুনি যদি আগবাঢ়ি আহে তেন্তে মানুহজনে কৰিব আপোনাক সকলো ধৰণৰ সহায় সহযোগিতা। 2 পৰা 3 লাখ টকা পৰ্যন্ত বিক্ৰী হয় একোটা গৰু। যদি আপুনি কৰিম বুলি ভাবিছে তেন্তে আৰু পলম কিয়? আৰম্ভ কৰক নিজৰ পচন্দৰ ব্যৱসায় আৰু আৰ্থিকভাৱে স্বাৱলম্বী কৰক নিজৰ পৰিয়ালক। এই মুহূৰ্তত মানুহজনৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। জানিব বিচাৰিছোঁ কিমান দিন ধৰি পুহি আছে আৰু কি প্ৰজাতিৰ গৰু হয়? এটা 3 বছর ধরে ফলতাছি আমার গায়ের গরু বাছুর। গরুটা হলো এটা পাকিস্তানি শাহিওয়াল কয়, বেজি দিছে সময় ডাক্তারে কইছে যে এটা পাকিস্তানি শাহিওয়াল একটা বেজি দিলাম, বৃহৎ বড় গরু হইব। আমি হকলে 3 বছর ধরে ফালাতে 2 দাঁত হইছে। 2 দাঁতে মানে সংখ্যাতি বড়। এটা বাহিৰত লৈ জানি না ঘৰৰ ভিতৰতে ৰাখে? না, ওই ঘরেই রাখি। কি খুৱাই? দানা খাওয়াই আর কি, চাপড়, দানা আর চাইলের গুঁড়া আর মিষ্টি কুমড়া। এটা দিনত মানে খাদ্যৰ বাবদ কিমান টকা খৰচ হয়? 200 টাকা খায়। 200 টকা খৰচ হয় একদিনে। আপুনি 3 বছৰত মানে প্ৰথম গৰু কেইটা কিনিছিলে? এটাই কিনিছে। এতিয়া 3 বছৰৰ মূৰত কেইটা হ'ল গৰু? এটা 5টা হইছে। 5টা হৈছে। আপুনি এতিয়ালৈকে বেচা নাইতো? না, বেচা নাই। এইটো বেচিব নেকি? এইটো বেছি। এইটো বেচিলে মানে এই আপুনি এড্ৰেছটো কি কওক? আপোনাৰ নামটো কি আছিলে? আব্দুল জলিল। আৰু এই ঠাইখনৰ নাম? কাছকাটি। কোনোবাই যদি কিনিব বিচাৰে গতিকে এইটো কিমান টকাত বেচিব আপুনি? আমি তো বেচা দাম চাওয়া দাম আর কি 2.5 লাখ চাইতেছি। 2.5 লাখ টকা। আৰু যদি কণ্টেক্ট নম্বৰ যোগাযোগ কাৰ লগত কৰিব আপুনি এটা কণ্টেক্ট নম্বৰ ফোন নম্বৰ এটা কৈ দিয়ক। মোৰ কণ্টেক্ট নম্বৰ 6000163864 আকৌ এবাৰ কৈ দিয়ক। 6000163864। এইটো নম্বৰ যোগাযোগ কৰিলে পাব। এইটো নম্বৰ যোগাযোগ কৰিলে পাব।